কারিগাঁৱত স্বৰ্ণা ধৰম কোড প্ৰদান কৰাৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত। 30 ডিচেম্বৰত ভাৰত বন্ধৰ হুংকাৰ আদিবাসী চেঙ্গেল অভিযানৰ। বুধবাৰ দিনা দিনৰ 1 বজাৰ পৰা 2 বজালৈ কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত স্বৰ্ণা ধৰম কোড প্ৰদান কৰাৰ দাবীত আদিবাসী চেঙ্গেল অভিযানৰ বিটিআৰ জন সমিতিৰ কাৰ্যকৰ্তাসকলে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে। 30 ডিচেম্বৰত লৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৰ্ণা ধৰ্ম কোড প্ৰদান কৰাৰ ঘোষণা নকৰিলে তেতিয়াহ'লে আদিবাসী চেঙ্গেল অভিযানে ভাৰত বন্ধৰ ঘোষণা কৰিব বুলি আদিবাসী চেঙ্গেল অভিযানৰ বিটিআৰ জনৰ সভাপতি সুনিৰাম মুৰ্মুৱে জানিবলৈ দিয়ে। হয়, আমি আশাবাদী যেহেতু আজি বিৰছা মুণ্ডাৰ জন্মস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ে আহি আছে। আমি আশাবাদী যে তাৰ পৰা স্বৰ্ণা ধৰম কোড ঘোষণা কৰিব। যদি নকৰে আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক আল্টিমেটাম দিছোঁ। 30 ডিচেম্বৰৰ আগত যদি স্বৰ্ণা ধৰম কোড ঘোষণা নকৰে নাইবা আজি নকৰে তেন্তে আমি 30 ডিচেম্বৰত বাধ্য হৈ যাম যে ভাৰত বন্ধ কৰিম।